Hello everyone, I'm Kankana. যদি আপোনালোকে মোৰ ব্লগ ফাৰ্ষ্ট টাইম চাইছে দেন ওয়েলকাম টু Kankana's Little World আৰু আপোনালোক যদি মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় দেন ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ। বলকচোন আজি আপোনালোকক লৈ যাওঁ আমাৰ ঘৰৰ ওচৰতে থকা এটা ধুনীয়া প্লেছলৈ, গতিকে ব্লগটো চাই থাকিব। এয়া আমি আহি পালোঁ আমাৰ ওচৰতে থকা চাহ বাগিচাখনলৈ। ইমান যে ধুনীয়া লাগিছে নহয়, আচলতে ঠিক আবেলি হওঁ নহওঁ সময়খিনি হৈছে এইখিনি। এয়া ইহঁতে ফটো মাৰাত ব্যস্ত হৈ আছে, ময়ো অলপমান ভিডিঅ' এটাকে ল'লোঁ। এই যে চাহপাতৰ গোন্ধটো কিমান যে ধুনীয়া লাগে ন, এই কেঁচা গোন্ধটো সঁচাকৈ আমাৰ অসমখন যে ইমান ধুনীয়া, আৰু সঁচাই আমাৰ অসমৰ চাহৰ ডিমাণ্ড বাহিৰত খুবেই বেছি। সকলোৱে সুধি থাকে আৰু মই আগতে পঢ়ি থাকোঁতেও কয় যে অসমৰ পৰা চাহপাত লৈ আহিবা বুলি। আৰু এয়া ধুনীয়াকৈ অলপমান পাহাৰৰ ফালেও গ'লোঁ, সৰুকৈ এয়া ক্লিপ এটা ল'লোঁ বাৰু চিন হিচাপে। এয়া দেখিছেনে ছানছেটটো ইমান ধুনীয়া লাগিছে নহয়, যেতিয়া নিজে উইটনেছ কৰিব পাৰি। সঁচাই এনেই ধৰক পিকচাৰত দেখোঁ বা ভিডিঅ'ত দেখোঁ, আজি নিজে উইটনেছ কৰিব পালোঁ। সঁচাকৈ আই এম ফিলিং ভেৰি লাকি। এতিয়া গৈ আছোঁ, ভণ্টি আহিব, ভণ্টিক লগ কৰি ফালে আমি অলপমান চাহ তাহ খাই পেলাই ঘৰত আজি আকৌ ফাংশ্যন চাব যাম। যিহেতু আজি মৰ্মিতা মিত্ৰ আহিব, গতিকে ইয়া ভণ্টি আহি গ'ল। আমি সকলোৱে এখন এখন ফটো উঠিলোঁ। ফটোটো মেণ্ডেটৰী নহয়নে বাৰু? আচলতে পেহীয়ে দি পঠাইছে এইযোৰ কাপোৰ, আপোনালোকক দেখাম বাৰু পিছত যেতিয়া চিলাওঁ, আৰু এনেও দেখাম। দাদাই মৰমত বহুত পাণ খায়, পাণ আনিছে। এয়া দেখিছেনে, পাণ এখন মাত্ৰ ইমান মানুহ বহুত। আমি আহি গ'লোঁ ফাংশ্যন চাব, চাই থাকোঁ কি হৈ থাকে। যাই পাই ড্ৰামা এখন চালোঁ, আমাৰ ইয়াৰে লোকেল দাদা বাইদেউসকলে কৰি আছিলে। আৰু এইয়া মৰ্মিতা মিত্ৰ, তেখেতে আজি গান গাব আৰু সকলোকে গ্ৰিটিংছ জনাই আছে। আহকচোন আমিও শুনো তেখেতৰ গান। ৰাতিৰ এতিয়া শুই যাওঁ, কালিলৈ আকৌ প্ৰচেছন আছে, কালিলৈ আকৌ যাব লাগিব ষ্টাইল মাৰি, আপোনালোককো দেখাম। এয়া থাৰ্ড ডে, ওলাই আহিলোঁ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি প্ৰচেছনত জইন কৰিবৰ কাৰণে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছযোৰত। এয়া কলহ কালাৰ কৰি থৈ দিছে, তাৰে এটা এটা কলহ লৈ আমি সকলোৱে ওলালোঁ। এইয়া কেইখনমান ফটো উঠি ল'লোঁ, যিহেতু সদায় সদায় ট্ৰেডিশ্যনেল ড্ৰেছযোৰ পিন্ধা নহয় ন, পিন্ধিছোঁ যিহেতু কেইখনমান চিন হিচাপে উঠি ল'লোঁ ফটো উঠি ফালে এয়া কিবা এটা সৰুকৈ খাবলৈ আহিলোঁ। যিহেতু বহুত গৰম আছিলে, বহুত ভাগৰ লাগি গৈছিলে একদম গৰমত ৰ'দে ৰ'দে প্ৰচেছন কৰি ফালে। তাৰপিছত ভাত খালোঁ, ভাত খাই ফালে আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱ আহিছে, গতিকে তেখেতৰ ভাষণটো শুনিবই লাগিব। এয়া তেখেতৰ ভাষণ শুনি আছোঁ। আৰু দীপলিনা বা আজি আহিব, গতিকে এয়া ফাংশ্যনলৈ ওলাই আহিলোঁ। দীপলিনা বাকটো চাবই লাগিব, আহকচোন তেওঁৰ গান শুনো।
তাৰপিছত ফাইটিক বোলে দীপলিনা বাৰ অট'গ্ৰাফ লাগে সেয়েহে সি অট'গ্ৰাফ লৈ আছে কিমান যে এক্সাইটেড হৈ আছে সি আমিও বাৰু এক্সাইটেড মই ব্লগ এটাকে বনালোঁ সি অট'গ্ৰাফ লৈ থাকোঁতে আৰু ইমানতেই আজিৰ ব্লগটো শেষ হ'ল থেংক ইউ ছ' মাছ আপোনালোকে চোৱাৰ বাবে এণ্ড প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ